বান্ধৱসকল, মোৰ নাম প্ৰবীৰ তালুকদাৰ। মই খুব সৰুকৈ আচলতে জড়িত এই ছবিখনৰ লগত, কিন্তু মই আৰু মোৰ বন্ধু ৰূপমজ্যোতি মালাকাৰ যোনে এই চিনেমাখন ডাইৰেক্ট কৰিছে, আমাৰ দুয়োৰ মাজত অলমষ্ট 30 বছৰৰ বন্ধুত্ব। আমি একেলগে স্কুলত পঢ়া, আৰু যিটো বিষয়বস্তু লৈ পেলাই আমি আচলতে এই গোটেই চিনেমাখন কৰিছোঁ, সেইটো লৈ পেলাই আমি সদায় আবেলি এবাৰ বহি পেলাই কথা পাতোঁ। চিনেমাখনৰ নাম হ'ল একাকী, আৰু একাকীৰ আচলতে কি আমি বুজি পাওঁ, তাৰ অৰ্থটো কি মই খুব ভালকৈ বুজাই দিব। সেইকাৰণে খুব বেছি সময় নষ্ট নকৰাকৈ আমি আৰম্ভ কৰোঁ। আৰু তাৰ আগতে মই চিনাকি কৰি দিব নালাগে, মই আচলতে পৰিচয়টো দিলে খুব কমহে হ'ব। তেওঁ নিজে এটা পৰিচয় হয়, বাইদেউক আমন্ত্ৰিত কৰিছোঁ ষ্টেজলৈকে। ৰূপম বাইদেউক আগৰীয়া। আৰু ৰূপমক মই অনুৰোধ কৰিছোঁ বাইদেউক গামোচাখন মিলাই পেলাই অনুৰোধ জনাব যাওক। এতিয়া চিনেমাখন কি ছুটি ছবি, কিন্তু ছুটি ছবিখনে আমি সৰুতে অলমষ্ট আমাৰ দৰমহা লাগি গৈছে গোটেইখিনি কৰোঁতে, আৰু আমি খুব ক'ব গ'লে খুব অনভিজ্ঞ, আৰু তেনেকৈ আমি আচলতে যাত্ৰাটো আৰম্ভ কৰা। কিন্তু খুব এই ইংৰাজী শব্দ এটা খুব আছে যে USP, বাইদেউক আমি অনুৰোধ কৰি পেলাই আমি চিনেমাখন মানে পাই গৈছোঁ ডেটছ। আৰু এনেকুৱা এটা সময়ত জাষ্ট ক'ভিড শেষ হৈছে, ক'ভিড ৰেষ্ট্ৰিকশ্যন শেষ হৈছে, আমি কল্পনা কৰিছোঁ যে আমি আৰু অহা 2-3 মাহত আমি ষ্টাৰ্ট কৰিম। আৰু মই চিন্তা কৰিলোঁ এতিয়া বাইদেউক কেনেকৈ এপ্ৰ'চ কৰা যায়, আৰু বাইদেউক গ'লোঁ, ক'ব নোৱাৰোঁ কি কপি আছে, কথাখিনি মই আগবঢ়াব লগা হৈছে। কিন্তু বাইদেৱে আধা ঘণ্টাৰ ভিতৰতে কাহানীবিলাক কৈছে, হ'ব মই কৰিম। এতিয়া মই মাইকটো দি দিছোঁ ৰূপমে ক'ব, ৰূপম চিনেমাখনৰ ডাইৰেক্টৰ হয়, ৰূপমে ক'ব। তাৰ লগতে মই চিনাকি কৰি দিছোঁ আমাৰ ইয়াতে বহি আছে পৰীক্ষিত দাস, তেওঁ চিনেমাখনৰ DOP চিনেমাখনৰ, আৰু সিপিনে বহি আছে পিংকু দাস, সি কৰিছে গোটেই চিনেমাখনৰ আৰ্টৰ কামটো, আৰু পিছতো আমাৰ খুব জড়িত হৈ আছে। আৰু বাকীবিলাকো আছে, প্ৰভাত আছে, আৰু আনুষংগিক আৰু বহুত মেম্বাৰ আছে যোনে এতিয়া আকৌ মুম্বাই, কিছুমানে দিল্লীত গুচি গৈছে। কিন্তু এইখিনি আমি এটা প্ৰতিনিধি কৰোঁ চিনেমাখনৰ। ৰূপম এতিয়া ডাইৰেক্টৰ। হেল্ল', মোৰ নাম ৰূপমজ্যোতি মালাকাৰ, আৰু মই জালুকবাৰীত থাকোঁ। মই এইখন চিনেমা এতিয়া মই মানে ফ্ৰম পাষ্ট 10 years 10 বছৰৰ পৰা মই চিনেমা বনাই আছোঁ ছুটি ছবি। আৰু এইখন চিনেমা যেতিয়া আমি বনাব ওলাইছিলোঁ, যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়া বস্তুটো সৰুকৈ ভাবিছিলোঁ। আৰু বস্তুটো খুব মানে এনেকৈ ভাবিছিলোঁ যে আমি নিজৰ মাজত লগৰৰ মাজতে এখন চিনেমা কৰিম, এনেকৈ আমি আৰম্ভণিটো কৰিছিলোঁ। কিন্তু তাৰে পিছত গৈ বস্তুবিলাক ধুনীয়াকৈ মানে প্ৰচেছ কৰি মানুহ জড়িত হৈ গ'ল, আৰু বস্তুবিলাক মিলি আহিলে। এণ্ড ফাইনেলি মোৰ লগৰ এজন আছে, সি মোক ছাজেষ্ট কৰিলে যে বাইদেউক এই ৰোলটো শুনি কিনে মানে ছাজেষ্ট কৰিলে যে বাইদেউক এই ৰোলটো যদি আমি দেখাব পাৰোঁ কেনেকুৱা হ'ব। তো মোৰ তেতিয়া বাইদেউৰ ফাৰ্ষ্ট ইম্প্ৰেশ্যন বাইদেউৰ এনেকুৱাই আছিলে, আমাৰ চবৰে সেইটোৱে ইম্প্ৰেশ্যন যে তেওঁটো লেজেণ্ড হয় অসমত। চ' মোৰ বহুত ভয় লাগিছিলে, বিকজ মই কেতিয়াও এনেকুৱা ডাঙৰ পাৰ্চনেলিটিক মই কেতিয়াও এপ্ৰ'চ কৰি পোৱা নাছিলোঁ। ফাৰ্ষ্ট টাইম আছিলে আমাৰ কাৰণে, আমাৰ গোটেই টিমৰ কাৰণে। চ' মই বহুত নাৰ্ভাছ হৈছিলোঁ। কিন্তু বাইদেউৰ ঘৰত গৈ বাইদেৱে যেতিয়া কাহিনীটো আমাৰ শুনিলে, আৰু বাইদেউ যোনটো আমাক ৰেছপন্স দিলে, মানে ধৰক নিজৰ ল'ৰাৰ নিচিনাকৈ তেওঁ আমাক ট্ৰিট কৰি কিনে যোনটো মানে আমাক হেৰি কৰিলে, তো সেইটো বস্তু মানে আমাক বেছিয়ে মানে উৎসাহ দিলে কি আমি এখন চিনেমা মানে এতিয়া ধুনীয়াকৈ আৰু প্ৰচেছ কৰি আগত যাই বনাব পাৰিম। দেন
শ্বুটিং এক্সপিৰিয়েঞ্চটো বহুত ভাল হয় বাইদেউৰ লগত বিকজ বাইদেউ মানে গোটেই স্ক্ৰিপ্টখন জাষ্ট মই জিষ্টটো কৰোঁতে বাইদেউ গোটেইখিনি আমাক অলৰেডি কৈ দিছে যে এইখন স্ক্ৰিপ্ট এনেকৈ হ'ব নেকি, এনেকৈ যাব নেকি, এনেকৈ যাব নেকি। চ' বাইদেউৰ সেইটো এক্সপিৰিয়েঞ্চ মেটাৰ্ছ যোনটো কয় যে বাইদেউৰ যোনটো এক্সপিৰিয়েঞ্চ আছে তেওঁ অলৰেডি স্ক্ৰিপ্টটোৰ লগত এটা মানে জড়িত হৈয়ে গৈছে আমি যেতিয়া কৈছোঁ মানে। দেন বাইদেউ আমাক মানে তেখেতৰ এক্টিং চবেই জানেই আৰু মানে এইটো ক'ব লগা মইতো জাষ্টিছো কৰিব নোৱাৰিম এই কথাটোত। বাইদেউটো লেজেণ্ড হয়। এণ্ড তেনেকৈ আমি আৰম্ভ কৰিলোঁ কামটো। আৰম্ভ কৰি আমাৰ 10 মাহ লাগি গ'ল চিনেমাখন বনাওঁতে। আফটাৰ 10 মান্থছ আমি এখন ফিল্ম ফেষ্টিভেলত 2 বছৰ ছাবমিট কৰি আছিলোঁ, ছাবমিট কৰি থাকিলোঁ। এণ্ড দেন ফাইনেলি আমি ডিচাইড কৰিছোঁ এখন চিনেমা আমি ইউটিউবত প্লেটফৰ্ম বুলি আমাৰ এটা ইউটিউবত প্লেটফৰ্ম আছে নিম্বু মিৰ্চি টটকা বুলি। তো তাতে আমি এখন ৰিলিজ কৰিম বুলি ভাবিছোঁ। তো তাৰে আগত আমি 11th ৰিলিজ কৰিম বুলি ভাবিছোঁ আৰু তাৰে আগত আমি 10th আমি এটা স্পেচিয়েল স্ক্ৰিনিং ৰাখিছোঁ য'ত বাইদেউ থাকিব, গোটেই টিম থাকিব এণ্ড মোৰ ফেমিলি মেম্বাৰ্ছ থাকিব, ইভেন আমাৰ টিমৰ গোটেই ফেমিলি মেম্বাৰ্ছ থাকিব। অলছ' ৰিনাউণ্ড পাৰ্চনেলিটিজ কিছুমান আমি মাতিব ট্ৰাই কৰি আছোঁ আৰু আমি মিডিয়া হাউচ চবতে গৈ আমি চবকে লেটাৰো দিছোঁ, চবকে আমি অনুৰোধ কৰিছোঁ যাতে আমাক এখন চিনেমা আৰু আগুৱাই লৈ যায়। সেই স্পেচিফিক অডিয়েঞ্চটো যোনটো থাকে, যোনটো মানে চব চিনেমাৰে অডিয়েঞ্চটো বেলেগ বেলেগ। তো মই ভাবোঁ এইখন চিনেমাৰো অডিয়েঞ্চটো অলপ ডিফাৰেণ্ট হয়। চ' সেই স্পেচিফিক অডিয়েঞ্চটোলৈ যাতে আমি লৈ যাব পাৰোঁ। আৰু একাকীৰ মই শব্দটোৰ মিনিংটো মই আপোনালোকক কৈ দিব বিচাৰিছোঁ। একাকীৰ শব্দটোৰ মিনিং হ'ল আনএকম্পেনিড, যাৰ লগত কোনো মানে একম্পেনি নাথাকে মানে। চ' সেনেকৈ আমি এটা অল্ড এজ এগৰাকী মানুহৰ আমি জীৱনত কেনেকৈ আশা এটা আহে আৰু সেই আশাটোৰ থ্ৰুদি সেই মানুহজনীয়ে কেনেকৈ আগবাঢ়ে, এই চিনেমাখনৰ গোটেই বস্তুটো আমি তেনেকৈ মানে ক্ৰিয়েট কৰিছিলোঁ। ক্ৰিয়েশ্যনটো তেনেকৈ হ'ল আৰু তেনেকৈ বাইদেউ ধুনীয়াকৈ গোটেই ছবিত যেনেকৈ এক্ট কৰিছে সেইটো মানে একদম পাৰফেক্টলি মিলি গৈছে মানে। চ' হ'পফুলি আমি বিচাৰিছোঁ যে আপোনালোক চবেই আমাক সহায় কৰক। আমি নতুনকৈ এতিয়া উঠি অহা মানে কাম কৰি থকা মানে যিহেতু ফিল্ম মেকাৰ্ছ, তো আমি চবকে অনুৰোধ কৰিব এইটোৱে বিচাৰিম যাতে আপুনি 10th আপোনালোকে আহক আৰু চিনেমাখন চাওক। আৰু আমাৰ খুব এটা জেনুইন আপোনালোকৰ মনত কি ভাৱ আহিলে চিনেমাখন চাই বা বাইদেউৰ এক্টিংটো চাই বা গোটেই ডিপাৰ্টমেণ্টৰ ধৰক চিনেমেটোগ্ৰাফাৰজন আছে, তো চিনেমেটোগ্ৰাফাৰৰ কামটো চাই, আৰ্টৰ কাম চাই, আৰ্টৰ মানুহ আছে আমাৰ। তো গোটেই ডিপাৰ্টমেণ্ট এজ এ হোল ডিপাৰ্টমেণ্ট আপোনাৰ কেনেকুৱা লাগিলে সেইটো আপোনালোকে যদি আমাক অলপ মানে ফিডবেক দি দিব পাৰে আৰু কমেণ্টছ দি দিব পাৰে তেতিয়া আমাৰ কাৰণে আৰু ভাল হৈ যায়। চ' বাকী মই বাইদেউক 2 এষাৰ ক'ব মানে অনুৰোধ কৰিছোঁ। চ' হ'পফুলি বাইদেৱে আপোনালোকক আৰু বেছি ধুনীয়াকৈ নিজৰ এক্সপিৰিয়েঞ্চটো ক'ব পাৰিব। থেংক ইউ ছ' মাছ। ধন্যবাদ। আজি আপোনালোকে যথেষ্ট কষ্ট কৰি ইয়াত আহিছে আৰু মই কি ক'ম যে মই কৰা চৰিত্ৰ একাকীৰ যিটো চৰিত্ৰ কৰিছিলোঁ সেইটো এটা মানে এওঁলোকে যেতিয়া গোটেইকেইজন ল'ৰা পুত্ৰসমূহক তেওঁলোকে গৈ এওঁক পোৱাৰ পিছতে তেওঁলোকে গৈ গ'লে বাইদেউ চৰিত্ৰ এটা আছে, আমি এখন ছবি কৰিব খুজিছোঁ, আপুনি কৰিবনে? প্ৰথম অৱস্থাত মই এওঁক পোৱাৰ পিছতে মই একো কাম নকৰোঁ বুলি ঘৰতে বহি আছিলোঁ। কিন্তু মোৰ ছোৱালীহঁতে ক'লে যদি তুমি কাম নকৰা এতিয়াৰ পৰা তেতিয়াহ'লে দেউতাই বহুত বেয়া পাব, কাৰণ দেউতাই তোমাক সকলোতে আগুৱাই দিছিলে, ভাল পাইছিলে, গতিকে তুমি কিয় নকৰিবা কোৱাচোন? ডাঙৰ ছোৱালী কৈছে, সৰু ছোৱালী কৈছে মই কৰা নকৰোঁ বুলি নক'বা। তেওঁলোকক প্ৰথমতে মই কৈছিলোঁ নকৰোঁ দিয়া বুলি, মই এই আশা ঠিকেই কৈছিলোঁ। কি নহওক পিছত মান্তি হ'লোগৈ। মই ছবিখনৰ ৰোলটো কৰিলোঁ। ৰোলটো কৰি যেতিয়া মই ৰোলটো কৰি আছোঁ যে সঁচাকৈ নিসংগ জীৱন এটা একাকী মই অকলশৰীয়া হ'লে কি হ'লে
মই প্ৰত্যেকতে সংগ বিচাৰোঁ যে কোনোবা মোৰ লগত থাকক, ইটো আহে সিটো আহে, কিন্তু সকলোতে বিফল হৈছোঁ। যি ল'ৰা আছিল বোৱাৰী আছিল তেওঁলোকৰ নিজৰ কৰ্মসূত্ৰে নিজৰ ঠাইলৈ গ'ল, হয়তো কেতিয়াবা টেলিফোন এটা কৰে, কিন্তু মাকে সদায় বিচাৰি থাকে যে কোনোবাক ফোন কৰিব, কোনোবাই টেলিগ্ৰাম দিব, কোনোবা এটা গিফ্ট দিলে মনতে ভাবিলেও পাম। এইটো মোৰ কাৰণে ল'ৰাই পঠিয়াইছে। ইমান আগ্ৰহ মানে মাকৰ কেনেকুৱা হয়, যে অভিভাৱকসকলৰ কেনেকুৱা অৱস্থা হয়, সেই অৱস্থাটো মোৰ হৈছিল সেইখিনি সময়ত। আৰু মোৰ সেই চৰিত্ৰটো কৰি মই বেয়া পোৱা নাছিলোঁ, কিন্তু একেবাৰে শেষৰ চিনটো যিটো আছিল মই যথেষ্ট আৱেগিক কৰিছিলোঁ। আৱেগিক হৈছিলোঁ মানে আপোনালোকে ছবিখন চালে গম পাব যে মই ভবাই নাছিলোঁ নভবাকৈয়ে এখন মানে ছবি, যিখন ছবি কভিডত হেৰুৱা মোৰ স্বামী, প্ৰয়াত স্বামীৰ সেই ফটোখন যেতিয়া মই নিজে মানে চাইছিলোঁ, ছবিখন দেখি মই ইমানেই আৱেগিক হৈছিলোঁ যে মই নভবাকৈয়ে যে মই সঁচাকৈ অকলশৰীয়া হ'লোঁ, সেই কথাটো মই নভবিছিলোঁ। আপোনালোকে ছবিখন চাব, এৰোগ উদীয়মান আৰু লগতে প্ৰচাৰ প্ৰসাৰ দুয়োটাই লাগে। প্ৰচাৰ প্ৰসাৰ দুয়োটা হ'লেহে ছবিখনে পূৰ্ণ প্ৰাপ্তি ঘটিব বুলি মই আশা কৰিছোঁ। আৰু এওঁলোকে এনেধৰণে কাম কৰিব বুলি আশা দিছে, আগলৈকো কৰিব, আপোনালোকে উৎসাহিত কৰিব। ধন্যবাদ। দুআষাৰ কথা মই ইয়াৰ মাজতে কৰিলোঁ। বাইদেউ আচলতে যিদিনাখন ৰাতিপুৱা মই দেউতা বা মাক কওঁ যে বাইদেউক ভাবিছোঁ আমি চিনেমাখন ল'ম বুলি, কোনো বিশ্বাস কৰা নাই। মাহঁতে কৈছে ইহঁত এতিয়া আৰু ক'ৰবাত ফুৰিবহে যাব যেন পাইছোঁ গাড়ীখন লৈ পেলাই, বাইদেউ তাত নাযায়। কিন্তু বাইদেউক লগ পোৱাৰ পিছত বাইদেৱে এনেকুৱা এটা আচলতে কাম এটা আমাক কৰিব দিলে নহয়, এই কামটো কৰাৰ পিছত আমি গম পালোঁ যে চিনেমাখন ভাল হ'বই। চিনেমাখনৰ আমি গোটেই আইডিয়াটো বাইদেউ দিয়াৰ পিছত বাইদেৱে আমাৰ লগত বাহিৰলৈ ওলাই আহিলে বাইদেউৰ ক'ৰবাত শ্বুটিং আছিলে। বাইদেউ ক'লে যোৱাৰ আগতে বাহিৰত নামঘৰ এটা আছে, সেৱা এটা কৰিছে, সেইটো আৰম্ভণি। তাৰ আগতে আমি কেতিয়াও এনেকুৱাকৈ ভবা নাছিলোঁ। সেৱাটো কৰাৰ পিছত মই আৰু ৰূপমে আমি দুয়োটাই সেইফালৰ মানে চাওঁ, কৰোঁ যে আমাৰ মাজত এনেকুৱা এটা শক্তি আহি গৈছে, এই শক্তি ৰখাব পৰা খুবটো সম্ভৱ নহয়, কৰিব পাৰিমেই। সেনেকৈ লৈ পেলাই বাইদেউৰ লগত আমাৰ যাত্ৰা আৰম্ভ। বাধা বিঘিনিৰ মাজত বহুতখিনি আছে, কাৰণ আমাৰ মানে উঠি অহা ল'ৰা যেতিয়া মানে কিছুমান বস্তু আমাৰ কণ্টেক্স নাই, আমি ল'ব লগা হৈছে, কিন্তু হৈ গৈছে, ধুনীয়া কৰিছে। আৰু আশা কৰিছোঁ যে আপোনালোকে 10 তাৰিখে আইডিঅ' চিনেমা হল প্ৰগ্ৰামত থাকিব, আমাক অনুপ্ৰেৰণা যোগাব, আৰু আমাৰ কিবা যদি ভুল ভ্ৰান্তি হৈছে সেইখিনিও আঙুলিয়াই দিব, তাৰ বাবে আশা ৰাখিলোঁ। বিহু কিবা কৰিলে পৰীক্ষিত আমি এতিয়া ভাবিছোঁ গোটেই পোষ্টাৰটো আপোনালোকক দেখাওঁ এবাৰ। বাইদেউ হাতত